ইউপিএফএল যদি লাগে আমার পুরা লই যা আমি কিন্তু নলম আদিত্য থাকলারই একটা অভিযোগ করেছে আপনার মাটি পাট্টা দিয়েতে আপনার বিবেচনা করার কারণে আহ্বান জানাইছে আমি না জানি নাকি মাটি পাট্টা আইনগত হিসাবে যে সকলে পাব লাগে একটু পাবই আইনগত হিসাবে যে সকলে পাওয়ার অধিকার আছে সবে পাব মাটির পাট্টা এইটো মুখেদি কয় একো লাভ নাই মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ আমি খাম দি একশ্যনটো ল'ম আজি মই ক'ব খাৰাপচন হা যেনেকে কৈছে এনেকে কাম কৰিব এইটো একো চিন্তাই কৰিব নালাগে আপোনালোকে আমি গুৰুজনা শংকৰদেৱৰ এটা ভৱন বনাই দিম বুলি কৈছে এইটো আমি বনাম অৰুণোদয় হওক PMAY হওক গোটেই কিবাটো ডাইৰেক্ট BTC আৰু প্ৰমোদ বড়োৰ দিনত যিবিলাক চিলেকশ্যন হৈছে যিবিলাক লিগেল সেইটোতো পাব ইলিগেলটো একটাও নাপাব আমাৰ কথাটো হ'ল পাৰ্টিৰ লগত কথা নহয় যি মানুহে পাব কাৰণে অধিকাৰ আছে যোগ্যতা আছে সবেই পাব স্পষ্টতা ইহঁতৰ নিচিনা এইটো বিজেপি এইটো BPF এইটো কংগ্ৰেছ কৈ পেলাই স্কিম আঁচনি বাছনি নকৰে আমি স্পষ্ট কথা এইটো আমি আজি ডিচিশ্যন হৈছে যিসকলক আমাৰ দিনত 10 বছৰ হওক 10 বছৰ 11 বছৰ 12 বছৰটো ৰেগুলাৰ হ'ব কিন্তু এতিয়া 5 বছৰ ইহঁতে যিসকলে ফিক্স পে কাম কৰি আছে ইহঁতে চেলাৰী পোৱা নাই সেইটো 2.5 বছৰৰ কাৰণে ইমিডিয়েটলি আমি ঠিক কৰিম ইউপিএফএল যদি লাগে আমার পুরা লই যা আমি কিন্তু নলম আদিত্য থাকলারই একটা অভিযোগ করেছে আপনার মাটি পাট্টা দিয়েতে আপনার বিবেচনা করার কারণে আহ্বান জানাইছে আমি না জানি নাকি মাটি পাট্টা আইনগত হিসাবে যে সকলে পাব লাগে একটু পাবই আইনগত হিসাবে যে সকলে পাওয়ার অধিকার আছে সবে পাব মাটির পাট্টা আমার মই প্রথম BTC নতুনকৈ সরকার হওয়ার পিছত প্রেস মিট করাটো মোর কারণে আজি নতুন ফার্স্ট টাইম বুলি মই কব পাৰো প্রথমে ওভারটেকিংৰ পিছত আজি প্রথম প্রেস মিট বুলি কব পাৰে আৰু আজি নতুনকৈ 12 জন এক্সিকিউটিভ কাউন্সিল EM আমাৰ শপত গ্ৰহণ লৈছে ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ EC মিটিং আমি লৈছো অলপ আগতে শেষ হ'ল তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল EC মিটিঙত খুব ভাল ডিসিশন হ'ল আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিসিশন ল'ব পাৰিছো এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিসিশন একটা আহিল যিসকলৰ লগত মাটিৰ পাট্টা নাই আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে সবে মাটিৰ পাট্টা পাব এইটো আমি আৰু সেইটো দিব কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে ৰিটায়াৰ্ড হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যেহেতু শৰ্টেজ হ'বই যেহেতু আমাৰ এণ্টায়াৰ BTCত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিচিশ্যন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে আৰু সেকেন্ডলি আমি CSBটো আমি ডিজলভ কৰিলোঁ আগৰ CSB চেন্ট্ৰেল সিলেকশন বোর্ড সেইটো আমি ডিজলভ কৰিলোঁ ইয়াৰ পিছত আমি ডিসিশন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা
ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাব লাগে এইটো আমি ডিসিশন লৈছে বনাব মিনি সেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশনটো শেষ হোৱা আগতে আমি যেটো কামটো আৰম্ভ কৰিব লাগে আমি ডিস্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ সকল আছে এই সকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম এতিয়া যেটো বিল্ডিং কনষ্ট্ৰাকশনটো সময় লাগিব বা আমাৰ অফিচিয়েল সকলটো স্যাংশন হ'ব কাৰণে অলপ সময় লাগিব সেই কাৰণে এক্সিস্টিং ডিস্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্স আছে ইহঁতক ডাবল এটাচমেন্টত দি পেলাই আমি বিটিসি সেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেন্টত দি পেলাই আমি অফিসটো চলাই যাম মুঠতে মিনি সেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে এইটো কথা আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নাকি সরকার চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ি আমি ফিক্স পে হিসাবে আমি এপয়েন্টমেন্ট দি পেলাই গৈছিল ইহঁতে 5 বছৰ একো স্যালাৰি পোৱা নাই এতিয়া আমি ডিসিশন লৈছো যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ স্যালাৰিটো আমি দিম ফিক্স পে যিসকল এমপ্লয়ি আছিল 5 বছৰ মানে স্যালাৰি দিয়া নাছিলে ইহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই স্যালাৰিটো দিব কাৰণে ব্যৱস্থা কৰিম আৰু মেজৰ আছে আমাৰ আৰু এইটো গ্যাৰান্টিৰ কথা কৈছে যেনবা 100 crore ইয়াং ল'ৰা ছোৱালী সকলৰ কাৰণে যেটো ব্যৱস্থা ল'ব এইটো আমি অলৰেডি ডিসিশন এইবিলাক গ্যাৰান্টি সব এসএটিস আমাৰ ডিসিশন আছে আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যেটো সাৰ্ভে ইয়াতে বেছি দেৰিকে আলোচনা কৰিছে PMAY যেটো সাৰ্ভে এই সাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিও টেকিং কৰি লৈছে এটো মানে এতিয়া আমি নতুনকৈ যেটো আমাৰ ডলাৰ হয় বা আমাৰ সরকাৰৰ হয় যেটো আমি নতুনকৈ জিও টেক কৰিবলৈ গৈছে বা সাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনবা এজনে 3টা ঘৰ লৈছে কোনবা যেটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশনটো লৈছে জানক তো এটো খুব সিরিয়াস এইবিলাক সব ক্যান্সেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ'টেক কৰি পেলাই সাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপোজাল দিছিল এইটো আমি গোটেই নিয়ম অনুযায়ী যি সকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত সবে পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এটোটো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি সাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো সব ক্যান্সেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 6 দিন 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব অতিটো খুব সিরিয়াস ডিসকাশনটো হল PMAY তাৰমানে PMAY টো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে সাৰ্ভে কৰিছে এইটো আমি ৰিসাৰ্ভে কৰি পেলাই আমি সাবমিট কৰিব লাগে যদি কৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ'টেক কৰি পেলাই আমি দিব কাৰণে ব্যৱস্থা ল'ব তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই এইটো আমি কৰিম ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই কোন বিজেপি কোন কংগ্ৰেছ কোন UPPL কোন বিজেপি কোন BPF ইয়াৰ লগত কোনো কথা নাই যিসকলে পাব কাৰণে অধিকাৰ আছে ক্ৰাইটেৰিয়া আছে এই সকলে সবে PMAY ঘৰ পাব ইহঁতৰ সাৰ্ভেটো হল এটো BPF এটো কংগ্ৰেছ এটো বিজেপি পাব নালাগে
ইউপিএফএল ছাপৰ্টাৰ হিচাপে এজন মানুহে 3-4টা এনেকুৱা ঘৰ বনাই লয় এইটোতো বিৰাট বেআইনী এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব চাই ল'ম আমি গোটা চিৰিয়াছ এইবিলাকে বেছি আৰু নাই আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যিটো ফাৰ্ষ্টাৰ গেৰেণ্টি সেইবিলাক ভাল হ'ল CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে এইটো চাব দিছে যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত BCDC সেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল যেন হওক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে ইহঁতক চাব দিছোঁ উইদিন এ উইক মই ৰিপৰ্টটো পাম এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেঞ্চেল আমি আজি ডিচিশ্যন লৈছে ইমান যিখিনি টেণ্ডাৰ হৈছিলে টেণ্ডাৰ কৰিছিলে লিগেল হওক ইলিগেল হওক এইটো কেঞ্চেল হ'ব স্পষ্ট কথা কেঞ্চেল হ'ব মানে আমি ডিচিশ্যনেই ল'লে কেঞ্চেল 40টা ডিপাৰ্টমেণ্টত এইটো আলোচনা চলি আছে এইটো ৰাজনৈতিক কথা হ'ল এইটো আলোচনা কৰি আছে আলোচনাৰ মাজতে হ'ব আমি NDA থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে বিৰাট ভালকৈ পজিটিভলি গৈ আছে আলোচনাটো নিশ্চয় আশা কৰিব পাৰোঁ আমি এক্সপানশ্যন এইটোতো আমি যদি এক্সপানশ্যন প্ৰয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম এতিয়া ডিপাৰ্টমেণ্টটো কোনোবা যদি ভাল কাম কৰে কণ্টিনিউ হ'ব যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব এইটো সময় নালাগে